guys, welcome back to my YouTube channel. আপোনালোকৰ ভাল নে আশা কৰো আপোনালোকৰ ভাল আজি এটা বিশেষ কাৰণ ভিডিও বনাইছো আজি মানে আমাৰ মামা ঘৰৰ ককাৰ বাৰ্থডে সো বাৰ্থডে পাতিছে তালৈকে যাও বুলি ভাবিছো ককাৰ কাৰণে গিফট এটা বনাই মেলি আনিলো আৰু ব্লগটো বহুত দেৰিকৈ আৰম্ভ কৰিছো এতিয়া 4টা বাজিলে 4টা বজাৰ আৰম্ভ কৰিছো কাৰণ ককাবকৰ বাৰ্থডে পাতিছে ৰাতি এতিয়া মামা ঘৰলৈ যাম আৰু দেটা আহি পোৱাহি নাই হেতু কাৰণে মামা আহি আছে মামা লগতে যাম বলক তেতিয়া হলে যাও মামাই নিবলে পাই গলি এতিয়া বলক যাও বাৰতে গাড়ীখন ৰখিলে লিচি এটাকে আনিলৈ খাই ললো আৰু আবেলি পৰিবেশটো ইমান ধুনীয়া লাগে ন ফাইনালি পাই গলোহি ককা বাৰ্থডে কাৰণে মামা ঘৰ বলক এতিয়া ভিতৰলৈ যাওঁ ভাল লাগিলে পিনি ললো বলক দেখাই দিছো ভন্টিহঁতক দেখুৱাই আছো মাহী আৰু জেঠাইহঁতক দেখুৱাই আছো বলক 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 এই লৰাটো আৰু এজনী মোৰ ভন্টিক দেখিয়ে থাকে আৰু এইজনী যে জেঠাই ছোৱালী আৰু মাহী ছোৱালীক দেখুৱাম আকৌ মাহঁতক দেখুৱাই আহিছোঁ পাছতকৈ এতিয়া ভাবিছোঁ অকণ আৰু ওলাই যাওঁ মানে ইহঁত বাচ্চা পাৰ্টিৰ লগত ব'লক আহি পাই পেলাই দেখাই আছোঁ যাবা যাবা বাৰু যাবা এইফালে চাই দিওঁ এজনী হৈছে আমাৰ মাহী ছোৱালী টিকলি জিভাগিলে উলিয়াই এফালে সকামৰ আগত এই গোটেইখিনি গোট খাই পেলাই লেকচাৰ চলি আছে আড্ডা আবেলিৰ আড্ডা চলি আছে এয়া আমাৰ বাইদেউ চোতাল সাৰি আছে দেই মামা ঘৰলৈ আহি কাম কৰিবলগীয়া হৈছে ভালে পাইছোঁ কেনেকুৱা লাগিছে খাই এইটো মামা ঘৰ এইজনী আমাৰ বহুত ধুনা দি ফুৰিছে আমি পিছে পিছে ফোন লৈ পেলাই ঘূৰি ফুৰিছোঁ এইজনী হৈছে মোৰ মাহী আজি বৈনৱৰ লগ পাইছো তাই যে কব মোৰ নিচিনা নাপাবি মোৰ বুকুতে সোমাই থাক ৰূপতে মায়াৰ জাল হাতে কামেও ভাল মোৰ বুকুতে কি সকামৰ কাৰণে এয়া আলহী এটা দুটাকৈ আহিছে আৰু আগফালে নাম পাতি আছে নামঘৰত কিন্তু এতিয়া যাবলৈ মন যোৱা নাই কাৰণ মই হাফ পেণ্ট পিন্ধি আছোঁ যে সেইটো কাৰণে নগ'লোঁ আৰু আকৌ এয়া সকাম ভকাৰ পিছত আকৌ আড্ডাত লাগি গ'ল বাই ভনী আৰু মাহীয়েকহঁতক লগ পালে যে আজি
কালি মানে ৰাতি বহুত দেৰি হৈ গ'ল সকামতে আৰু ককা গিফ্টটো দিলে এতিয়া আজি আকৌ ৰাতিপুৱা ভিডিঅ'টো শ্বুট কৰিছোঁ কাৰণ কালি এণ্ড কৰিবলৈ সময় নাপালোঁ চ' এতিয়া অকণমান দেৰিকৈ গাটো ধুই মেলি আহিম তাৰপিছত আপোনালোকৰ লগত লগ পাই আছোঁ ৰ'ব নাৰায়ণপুৰত আহি পোৱাৰ পিছত ভাবিলোঁ আইচক্ৰীম এটাকে খাওঁ বহুত দিন আইচক্ৰীম খোৱা নাই আইচক্ৰীমৰ দোকানখনৰ ওচৰলৈ আহিছোঁ ব'লক আইচক্ৰীম আনি লওঁ ইজনীহে ভিডিঅ'টো এতিয়ালৈকে এণ্ডেই কৰা নাই আৰু এটা বস্তু আপোনালোকক দেখাবলৈ পাহৰি আছোঁ মই ককাক এটা গিফ্ট দিছিলোঁ ককাই মানে মোক বহুত কৈ থাকে সেই গিফ্টটোৰ কথা মানে মোক নিদিলি আৰু মোক লগ পালেই কয় সেইটো কাৰণে ককালৈ এটা ধুনীয়া গিফ্ট আনিছিলোঁ ককাক গিফ্টটো দিয়া আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ সেইটো সময়ত মানুহৰ বহুত ভিৰ পৰিছিলে আৰু ককাই মানে কি আৰু মানুহক শুশ্ৰূষা কৰাটোহে মানে আগতীয়াকৈ স্থান দিয়ে আৰু ককাই কৈছে ফটো চটোবোৰ এতিয়া নুঠো পাছতকৈ উঠিম কিন্তু এতিয়া পাছতকৈ ককা এতিয়া বাৰ্থডেটো যোৱাৰ পিছত ককাক এতিয়া ফটো মাৰিবলৈ ক'বলৈও বেয়া লাগিছে সেইটো কাৰণে নাই কোৱা এতিয়া মই আপোনালোকক গিফ্টটোকে দেখাই দিওঁ এইটো গিফ্টটো ককা ভাগৰ ককাই মানে এই ভণ্টি ভাগৰ প্ৰথমতে দি দিছোঁ ভণ্টি মাহী ছোৱালী এই ফটো জাকৈ খালৈ লোৱা ফটো কপি ককাই মোক সদায় কৈ থাকে বন্ধাই দিবলৈ কিন্তু মানে কি পাহৰি থকা হয় বা কিবা এটা কাৰণ তাৰপিছতে মই ভাবিলোঁ ককাই ইমানকৈ কৈ থাকে যেতিয়া ককাৰ বাৰ্থডে গিফ্টটো ইয়াতকৈ আৰু বেছি ভাল গিফ্ট ককাৰ কাৰণে একোৱে নহ'ব সেইটো কাৰণে বাৰ্থডে দিনাখনকে এইখনকে উপহাৰ দিলোঁ আৰু এয়া আমাৰ মা আৰু ককা এইফালে এয়া পিকনিকলৈ যাওঁতে এইখন ককাই ফটো মাৰিছিলে আৰু তলখন আমি যেতিয়া বোকাখাট গৈছিলোঁ তেতিয়া এতিয়া ব'লক ফটোখন আপোনালোকক এবাৰ ভালকৈ দেখাই দি লওঁ এইজনী আমাৰ টিকলি মাহী ছোৱালীজনী এতিয়া আজিৰ পৰা 2 মাহৰ আগতে আৰু এই কবিতাই যেতিয়া থুনুক থানাককৈ খোজকাঢ়িছিলে তেতিয়া অকণমান শকত আছিলে ভালকৈ খোজকাঢ়িব লওঁতেহে অকণমান ক্ষীণালেহে আৰু এয়া মা আৰু ককা ককা যেতিয়া পিকনিকলৈ গৈছিলে তেতিয়া নাও চলোৱা ফটো এখন মাৰিছিলে আৰু এয়া বোকাখাটত গোটেইকেইখন মানে ককাৰ ফেভাৰিট ফটো আৰু বৰ ধুনীয়া ধুনীয়া হাতৰ কাম কিছুমান কৰি থাকে ইমান ধুনীয়াকৈ এইটো বনাই থৈছে ককাই বাঁহৰ চুঙা এটা কাটি দিবলৈ ক'লে ককাক কটাৰ পিছতে এইবিলাক মামীয়ে এইবিলাক বনাই পেলালে আৰু মামীহঁতৰ খোৱা ৰুমটো ঢেৰ বস্তু বনাই থৈছে মই ভিডিঅ' এটা বনাই থৈছিলোঁ সেইখিনি মই এতিয়া ইয়াৰ পিছতে লগাই দিম আপোনালোকে চাব কিমান ধুনীয়া ধুনীয়া বস্তু বনাই থৈছে নহয় ফটো আজিৰ ভিডিঅ'টো এইখিনিতে এণ্ড কৰোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা ঘণ্টা বেলটো ক্লিক কৰিবলৈ নাপাহৰিব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকৰ নটিফিকেশ্যনত টিংকৈ শব্দটো বাজে তেতিয়াহ'লে আজিলৈ বাই